স্বাগতম জিটিচাম ব্লগছ। তো আমাৰ অসমত মানে চাব লগা বস্তু আৰু চাব লগা ঠাই বহুত বেছি আছে, কিন্তু সেইবিলাক বস্তু বা ঠাই আমি নোযোৱাকৈ কোনোদিনে চাব নাপাওঁ। তো গ'লেহে মানে চাব পাম। সেইকাৰণে ভাবিছো আজি মানে আমাৰ ওচৰতে থকা ৰঙিয়াখন একবাৰ এক্সপ্ল'ৰ কৰি আহো। তো ৰঙিয়াত মানে কোনোদিন যাই পোৱা নাছিলো, আজি মানে ফাৰ্ষ্ট টাইম যাম। আৰু তাত মানে চাব লগা বস্তু, চাব লগা ঠাই, ধুনীয়া ধুনীয়া ইকো পাৰ্ক এইবিলাক মানে বহুত বেছি আছে। তো সেইকাৰণে যাম ৰঙিয়াত। আৰু মোৰ লগত যাব এইফালে আমাৰ মাধৱ ভাই, আৰু ই ৰাতিপুৱা উঠাৰ পাই ভাই মোবাইলটোৱে চাই আছে। তো গা চা ধু, জল্দি যাব লাগে ৰঙিয়াত। তো ৰঙিয়াত যোৱাটো হ'ব বাৰু, কিন্তু তাৰ আগতে আজি আপোনালোকৰ মাজলৈ এটা ধুনীয়া গিফ্টৱে লৈ আহিছো। আৰু মই যেতিয়াৰ পৰা মানে ইউটিউব চেনেল খুলিছিলো, তো তেতিয়াৰ পৰা মানে কোনো গিফ্টৱে ৰখা নাছিলো। তো আজি মানে ফাৰ্ষ্ট টাইম এটা গিফ্টৱে দেখিছো, আৰু গিফ্টৱেটো ক'ত কেনেকৈ আপোনালোকে পাব তো আপোনালোকক ধুনীয়াকৈ বুজাই দিছো। কিন্তু তাৰ আগতে কি গিফ্টৱে আনিছো তো সেইটো প্ৰথমতে আনবক্সিং কৰি দিওঁ। তো এইফালে চাব পাৰে এডাল বটৰ এয়াৰপডছ হয়, আৰু এইটো ধুনীয়াকৈ আনবক্সিং কৰি দেখুৱাই দিছো কি আছে ইয়াৰ ভিতৰত। এক ছেকেণ্ড। তো এইটো চাব পাৰে এটা বটৰ সেই আছে চাদা টেমা। আৰু তো ইয়াৰ ভিতৰতে আছে মানে এই চাব পাৰে এয়াৰপডছ, ধুনীয়া ধুনীয়া টিকুটমনি এয়াৰপডছ। আৰু এইটো মানে শুনি আপোনালোকে বঢ়িয়া মজা পাব। তো এইটোৰ দাম বাৰু 800 টকা 900 টকা মান পৰি যায়। আৰু লগতে চাৰ্জাৰ একডাল আছে, চাৰ্জাৰডাল বাৰু মই ওলাই থৈছো। তো যোনে পাব মানে তেতিয়া মই দি দিম, তো কোনো টেনশ্যন ল'ব নালাগে। আৰু এতিয়া কৈছো গিফ্টৱেটো কেনেকৈ পাব। তো এই গিফ্টৱেটো পাবৰ কাৰণে এই ভিডিঅ'টো আপোনালোকে অলপ মানে স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব লাগিব। আৰু লগতে 5K ভিউজ আহিব লাগিব, আৰু 300টা মানে 300 নালাগে, বেছি হৈ যাব। তো 100 কমেণ্ট আহিলে হৈ গ'ল। তো 5K ভিউজ আৰু 100 কমেণ্ট। তো কমেণ্টটো ধুনীয়া চাই এটা কমেণ্ট কৰিব, আৰু মই এই কমেণ্ট আৰু যোনে মানে বেছিকৈ মানে শ্বেয়াৰ কৰিব এই ভিডিঅ'টো, গুগলত যাম, গুগল পিকআপত যাই কাৰণে মই ধুনীয়াকৈ চিলেক্ট কৰি ল'ম এজন মানে যোনে পাব, আৰু তাৰ নামটো আহি যাব ধুনীয়াকৈ। আহি যোৱাৰ পিছত মই নিজে মানে যোনে পাব মই নিজে তাৰ ঘৰত যাম, ব্লগ বনাই এই গিফ্টৱেটো দি দিম। আৰু এতিয়া আমাৰ লগত যাব মানে মিন্ময় ভাই। তো সিহঁতৰ বাটতে মানে ৰখি আছো আমি দুটাই। তাৰ মানে এতিয়ানো ওলায়ে হোৱা নাই, আহিবা প্ৰায় আধা ঘণ্টাই হ'ল, আৰু এতিয়ানো তাৰ মানে ওলায়ে হোৱা নাই। কি যে কৰি আছে সিহে জানে। আৰু সেই তিতানৰ পৰা ৰখি ৰখি এতিয়া নে বেটাই ওলাই আহিল। তোৰ কিয় ইমান দেৰি লাগে নো? অলপমান দেৰি হ'ল দেই। কিয় তই আপি চলি নেকি ইমান যে দেৰি লাগে? আপি দেৰি কৰিব পাৰে, আপাই দেৰি কৰিব পাৰে, দেখা আছে নেকি? আপো দেৰি কৰিব পাৰে, সেইকাৰণে মই দেৰি কৰিছো। তই এতিয়া আপা আপি কৰি কেনে গেলে দেৰি কৰি লাভ নাই, জল্দি জল্দি উঠ। এনেই মানে বহুত দেৰি হৈ গৈছে, দল কান্দে যাব লাগে। আৰু ইয়াতে হৈছিলে মানে চেঁচাৰ ৰাস মহোৎসৱ। আৰু এই ভিডিঅ'টো যে বনাইছিলো মই ৰাস আৰম্ভ নোহোৱাৰ আগতে মানে বনাইছিলো, কিন্তু এডিট কৰিবহে সময় পোৱা নাছিলো। আৰু এতিয়া আমি আহি পালো বৰামবৈ। আৰু বৰামবৰ পাহাৰখন দেখি কেনে এটা কথাই মনত পৰে, তোমাক দেখা পালে সপোন জাগি উঠে, বুকু খুনি হয় তাজমহল। তো সঁচাকৈ মানে বুকু খুনি তাজমহল হয় এই বৰামবৰ পাহাৰত আহিলে। আৰু ইয়াৰে যিটো ফিল পায় হিল টপত উঠি, তো সেই ফিলটো মানে ক'তো পোৱা নাযায়, একদম মানে বঢ়িয়া লাগে ইয়াতে আহি। আৰু এইবাৰ মানে বৰামবৰত প্ৰথম বাৰ্ষিক ৰাস মহোৎসৱ হৈছিলে, আৰু প্ৰথম বাৰ্ষিক ৰাস হিচাপে মানে বহুত বেছি ভাল হৈছিলে। আমিও চাইছিলো বাৰু, আৰু বেলেগতো চাইছো। তো আপোনালোকে ক'ত ক'ত চালে ৰাস এইবাৰ তো কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া আমি আহি পালো বৰামবৰ চক। আৰু বৰামবৰ চকৰ পৰা মানে আমি এনেকে ডাইৰেক্ট চিধা হৈ যাম, মানে ডিমু হৈ ৰঙিয়া ওলাব পাৰিম, বেছি চৰ্টকাট হয়। কিন্তু তাৰ আগতে মানে তেলটো ভৰাই লওঁ। তো ভৰাই দিলো 100 টকা তেল। এতিয়া কোনো টেনশ্যন নাই, গাড়ী চলিব নহয়, একদম দৌৰি থাকিব। তো এনেকৈ আমি ৰঙিয়াত সোমালো। আৰু ৰঙিয়াত সোমাই ভাই ইয়াত এনেকুৱা লগা নাই যে আমি মানে ৰঙিয়াত আছো। আমাৰ গাঁৱৰ দৰে পৰিৱেশ, একে চেম একে হয়। আৰু ইয়াৰ পৰা মানে 5 কিলোমিটাৰ আছে ইকো পাৰ্কক লগি। তো এতিয়া যাই পামি। তো এতিয়া আমি ৰঙিয়াৰ মেইন হাইৱে ওলাই আহিলো। আৰু চাব পাৰে হাইৱেত মানে এখন নতুনকৈ ফ্লাইঅভাৰ বনাই আছে। আৰু সেই ফ্লাইঅভাৰ খনৰ কাৰণে মানে এনেকুৱা লেভেলত ধূলা উৰি আছে যেন পাউডাৰহে উৰি আছে চাৰিওপিনে। তো ঘৰতে পাউডাৰ চাউডাৰ নোহোৱাকে আছো না, তো ইয়াতে মানে একদম বগা কৰি দিছে। তো ফাইনেলি আমি আহি পালো ইকো পাৰ্ক। ইয়াতে প্ৰথমতে টিকেট কাউণ্টাৰ এটা দেখিব, আৰু ইয়াতে টিকেট মানে কাটি ল'ব লাগিব। এন্ট্ৰি ফিজ 5 টকা, একমাহ থাকিলে 100 টকা, আৰু কেইদিনমান থাকিলে 270 টকা, আৰু 1 বছৰ থাকিলে 1100 টকা। তো আমি যিহেতু অলপ সময়ৰ কাৰণে থাকিম, তো 5 টকা টিকেট 3খন কাটি ললো, ইয়াৰ এখন আৰু মাধৱ ভাইৰ এখন। আৰু এইফালে টিকেট কাউণ্টাৰৰ ওচৰতে ঠিক আছে সন্মুখতে মানে সুভা ফেমিলি ৰেষ্টুৰেণ্ট। তো ইয়াতে মানে আহিলে ভোক লাগিলে মানে ইয়াতে খাব পাৰে। তো শেষত বাৰু আমি একবাৰ ইয়াতে সোমাই আপোনালোকক গোটেইখিনি দেখুৱাম। আৰু এখন ৰেষ্টুৰেণ্ট নহয় যেন লাগিছে, এখন মানে ৰেলহে লাগিছে, কিন্তু ইয়াৰে ভিতৰতে মানে সকলোবিলাক খাব পাৰিব আপোনালোকে, ম'ম', চিকেন, চাওমিন চব। আৰু তো এতিয়া ভিতৰত আহো বলক। ফাইনেলি আমি ইকো পাৰ্কৰ ভিতৰলৈকে সোমাই আহিলো। আৰু একদম মানে বহুত বেছি দুখ লাগিছে, কাৰণ ইকো পাৰ্কৰ এটা মতলবতে আহিছিলো যে ইকো পাৰ্কত বটিং আছিলে। তো বৰ্তমান মানে সেই বটিংটো মানে চলা নাই, কাৰণ এই চাব পাৰে মানে গোটেই মানে ফিচাৰীটো লেতেৰা হৈ গৈছে। তো সেইকাৰণে মানে এইটো বন্ধ কৰি দিছে। তো একদম মানে বহুত বেছি বেয়া লাগিছে। বাকী ইকো পাৰ্কৰ পৰিৱেশটো বহুত বেছি ধুনীয়া হয়, চাৰিওপিনে একদম মানে এনেকৈ খোজ কাঢ়িব পৰা জাগা আছে, তাৰে মাজতে পুখুৰীটো আছে। আৰু বহুতে মানে ইয়াতে গধূলা হলে মানে ফুৰিবলৈ আহে। তো এই মানুহকেইটাক যে দেখিছে তো এইকেইটা মানে এক্সাৰচাইজ কৰিব আহিছে গধূলা টাইমত। এনেকৈ বহুত বেছি মানুহ আহি যায়। এতিয়া বাৰু অলপমান আন্ধাৰ হোৱা নাই না, সেইকাৰণে আনা অলপমান দেৰিকে মানে আহি যাব। দে বঢ়িয়া বঢ়িয়া কৰ ভাই, আৰ্মিত চাকৰি পাবি দে তই। আৰু তই যেনেকুৱা ডাউট দিছে মানে হাগা লগা মানুহৰ দৰে গৈছা। বাকী যে আমাৰ ইয়াতে
আজি ফুৰিব অহাৰ নিচিনা হৈছে দিয়ক মানে আৰু বটিং শ্বটিং কৰবা মানে তো নলুৱে আৰু তো ইয়াতে একবাৰ ঘূৰো আৰু ইয়াৰ পৰা মানে ধুনীয়াকৈ এটা ছানৰাইজো দেখা পায় আৰু এই ছানৰাইজ এনজয় কৰি ইয়াতে বটিং কৰিব পাৰি এতিয়া আপোনালোকক এটা ড্ৰোন শ্বট দেখুৱাই দিছো এই ইকো পাৰ্কখনৰ তো ওপৰৰ পৰা কেনেকুৱা লাগে ধুনীয়াকৈ চাই লওক এই যে ইকো পাৰ্কৰ পুখুৰীটো যে দেখিছে আপোনালোকে তো আগতে মানে এইটো পুখুৰী বহুত বেছি লেতেৰা আছিল আৰু জাবৰ জোথৰে মানে ভৰি আহিছিলে তো ইয়াৰে মানুহ এজনে কি কৰিছে এই পুখুৰীটো মানে আহি চাফ চিকুণ কৰিছে ধুনীয়াকৈ আৰু ধুনীয়াকৈ এখন মানে পাৰ্ক টাইপৰ বনাই দিছে আৰু নামটো দিছে ইকো পাৰ্ক তো সেই তেতিয়াৰ পৰা মানে ইকো পাৰ্ক হৈ আছে আৰু ইয়াতে গধূলি হ'লে মানে বহুত বেছি মানুহ আহে তো ইয়াতে এক্সাৰচাইজ কৰিব পাৰে বটিঙো কৰিব পাৰে ফেচিলিটি আছে কিন্তু আজি বটিং বন্ধ হৈছে কাৰণ অলপমান লেতেৰা হৈছে তো এইখিনি চাফা কৰিলে গোটেইখিনি হৈ যাব আমি বাৰু আজি বটিং কৰিব নোৱাৰিলোঁ কিন্তু একো নাই নেক্সট টাইম আহিম ইয়াতে ধুনীয়াকৈ বটিং কৰিম আৰু লগত এইবাৰ গাৰ্লফ্ৰেণ্ডো লৈ আহিম তো আমি এতিয়া গোটেই ইকো পাৰ্কখন ঘূৰিলোঁ সেই তাৰ পৰা এনেকৈ ঘূৰি আহি আকৌ আগৰ জেগাতে আহি পালোঁ আৰু গোটেই ইকো পাৰ্কখনৰ ভিডিঅ' দেখুওৱা নাই কাৰণ বহুত কাপাল বহি আছে তো এইবিলাকক দেখুৱালি মানে গালত থাপ্পাৰ পৰব তো সেইকাৰণে এতিয়া ওলাই যাওঁ ইয়াতে আন্ধাৰ হৈ আহিছে যিহেতু আৰু ইকো পাৰ্কৰ ৰাতিৰ পৰিৱেশটো এনেকুৱা চাব পাৰে ধুনীয়াকৈ চাৰিওপিনে লাইট আছে একদম মানে সুন্দৰ পৰিৱেশ আৰু একদম মানে ঠাণ্ডা নিৰল নিস্তব্ধ জেগা আৰু ইয়াতে বহি কেনে বহুত বেছি ভাল লাগে তো এতিয়া আমি ডাইৰেক্ট ইকো পাৰ্কৰ পৰা ওলাই আহি লখিমী হোটেলত আহি গ'লো মানে চাহটো খাই লওঁ বহুত বেছি ঠাণ্ডা লাগিছে সেইফালে আছে গাখীৰ দিয়া চাহ চিঙিৰা আৰু লগতে পকৰি তো এতিয়া এইখিনি ধুনীয়াকৈ খাওঁ আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বাই বাই জয় আই অসম